আপোনালোকে যথেষ্ট সময় ল'ব লগা হ'ল। মই প্ৰথমতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা আৰু আপোনালোকলৈ এই সময়ত জনাইছোঁ। জাৰ্নেলিষ্টসকলৰ বিভিন্ন সমস্যাক লৈ ইয়াত এখন স্মাৰক পত্ৰ দিয়া হৈছে। কিন্তু ইয়াৰ আগতে আমি যোৱা নিৰ্বাচনৰ আগত আমাৰ দলৰ কিছুমান নেতা বিভিন্ন জিলাত আমাৰ সাংবাদিকসকলৰ লগত মত বিনিময় কৰি কিছুমান সমস্যা সমাধানৰ কাৰণে আমি ইস্তাহাৰত লিপিবদ্ধ কৰিছিলোঁ আৰু এইখিনি সমস্যা সমাধান হ'লে আমাৰ বিটিআৰ অঞ্চলৰ সাংবাদিকসকলে এটা ভাল এটা পৰিৱেশত সংবাদ মাধ্যমত কাম কৰিবলৈ পাৰিব আৰু সেইটোৱে আমি চিন্তা কৰি কিছুমান কথা আমি এনাউন্স কৰিছিলোঁ আৰু এই এনাউন্স কৰা কথাখিনি লৈ পেলাই কেইদিনমান আগত আমি আলোচনা কৰিছোঁ কি এইখিনি কেনেকৈ আগবাঢ়ি লোৱা যায়। এইবাৰ কৰোনা ভাইৰাছৰ কাৰণে বহুখিনি কাম নহ'ল আৰু এতিয়া আমি চৰকাৰত আহি দেখিবলৈ পাইছোঁ কি পৰিৱেশ ইমান ভাল নহয়। তথাপিতো ইয়াৰ মাজেৰে আমাৰ যিখিনি ৰিচোৰ্চেছ আছে ইয়াৰ পৰা এটা দুটা কাম আমি আৰম্ভ কৰিবলৈ হাতত লৈছোঁ। আৰু এতিয়া প্ৰথম কথা মই ক'ব বিচাৰিছোঁ যিটো জাৰ্নেলিষ্ট এৱাৰ্ডৰ কথা কৈছে, এই জাৰ্নেলিষ্ট এৱাৰ্ডটো আপোনালোকে ঠিক কৰি দিব কি কাৰ নামত দিলে ভাল হয়। আমাৰ সাংবাদিক শ্বহীদো আছে আৰু কোনোবা জ্যেষ্ঠ এজন সাংবাদিক আমাৰ মাজৰ পৰা কোনোবা স্বৰ্গবাসী হৈছে বা কিবা হৈছে, তেনেকুৱা কিছুমান সাংবাদিক আমাৰ থাকিব। এই সকলৰ নামতে আমাৰ এৱাৰ্ডটো দিব পৰা যায়। সেইটো আপোনালোকে নামটো ঠিক কৰি দিব আৰু আমি চৰকাৰৰ তৰফৰ পৰা সেইটো আমি কেবিনেটত পাছ কৰি এইটো দিয়াৰ কাৰণে আমি ব্যৱস্থা